हेलो फ्रेंड्स, आज আমি কথা পাতিম নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি ৰিক্ৰুটমেণ্টত খালী হোৱা কেইটামান পোষ্টৰ বিষয়ে। সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। যদি আপোনালোকে জব ব্ৰডকাষ্ট চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব যাতে ভৱিষ্যতৰ ভিডিঅ'সমূহ বনাবলৈ মই উৎসাহিত হওঁ। সো আহক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। সো নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমিত খালী হৈছে বহুকেইটা পোষ্ট। ফাৰ্ষ্ট পোষ্টটো হৈছে কম্পিউটাৰ প্ৰগ্ৰেমাৰ। নাম্বাৰ অফ পোষ্ট আছে এটা আনৰিজাৰ্ভৰ বাবে, গতিকে সকলোৱে দিব পাৰিব। পে স্কেল হ'ব ৪৪,৯০০ টকাৰ পৰা ১,৪২,৪০০ টকালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত বা ইনফৰমেশ্যন টেকন'লজি কৰা হ'ব লাগিব বা কম্পিউটাৰ ছায়েন্সত যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ আণ্ডাৰত পাছ কৰা হ'ব লাগিব বা ইঞ্জিনিয়াৰিঙত বেচেলাৰ্ছ কৰা হ'ব লাগিব, কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব বা কম্পিউটাৰ ছায়েন্স বা কম্পিউটাৰ টেকন'লজি আৰু কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব। এজ হ'ব লাগিব ৩০ বছৰৰ ভিতৰত। ২ নম্বৰ পোষ্টটো হৈছে কুক। নাম্বাৰ অফ পোষ্ট আছে এটা আনৰিজাৰ্ভ। পে স্কেল হ'ব ৫,২০০ টকাৰ পৰা ২০,২০০ টকালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব যিকোনো বৰ্ড বা ইনষ্টিটিউটৰ আণ্ডাৰত। আকৌ লিখিছে যিকোনো খাদ্য বনাব জানিব লাগিব, এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব মিনিমাম ২ বছৰৰ ভিতৰত। ৩ নম্বৰ পোষ্টটো হৈছে কেণ্টিন এটেণ্ডেণ্ট। নাম্বাৰ অফ পোষ্ট আছে এটা, OBCৰ বাবে আছে এইটো। পে স্কেল হ'ব ৫,২০০ টকাৰ পৰা ২০,২০০ টকালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, মেট্ৰিকুলেশ্যন হ'ব লাগিব যিকোনো ৰিকগনাইজ বৰ্ড বা ইনষ্টিটিউটৰ আণ্ডাৰত। ৪ নম্বৰ পোষ্টটো দিছে মালি। নাম্বাৰ অফ পোষ্ট আছে এটা, এইটো SCৰ বাবে হ'ব। পে স্কেল হ'ব ৫,২০০ টকাৰ পৰা ২০,২০০ টকালৈ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মেট্ৰিকুলেশ্যন হ'ব লাগিব ৰিকগনাইজ বৰ্ড বা যিকোনো ইনষ্টিটিউটৰ আণ্ডাৰত। বয়স হ'ব লাগিব ১৮ পৰা ২৫ বছৰৰ ভিতৰত, ২/১২/২০১৯ৰ ভিতৰত। কম্পিউটাৰ প্ৰগ্ৰেমাৰ পোষ্টটোৰ বাবে যদি আপোনালোকে দিব খোজে তেন্তে ৰিটেন টেষ্ট হ'ব ২ ডিচেম্বৰ ২০১৯ত ৰাতিপুৱা ৯টা বজাৰ পৰা, আৰু কেণ্ডিডেটসকলে ৮ বজাতে ৰিপৰ্ট দিব লাগিব। আৰু এই পোষ্টটোৰ বাবে যিখিনি ডকুমেণ্টছ বিচাৰিছে আপোনালোকে এইখিনি ডকুমেণ্টছ লগত লৈ আহিব লাগিব, যেনে এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, কাষ্ট চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এইবোৰ আপোনালোকে লৈ আহিবলৈ নাপাহৰিব। কুক পোষ্টটোৰ বাবে কেণ্ডিডেটসকলে অতি সোনকালে, যিমান সোনকালে পাৰে সিমান সোনকালে যিকোনো ভাল লগা ডিছ বনাব জনা হ'ব লাগিব বা কিমান সোনকালে বনাব পাৰে আপোনালোকৰ স্কিলটোৰ ওপৰত চাই এই কুকৰ জবটো আপোনালোকে ল'ব পাৰিব। আৰু এই জবটো অনুষ্ঠিত হ'ব ২ ডিচেম্বৰ ২০১৯। কেণ্টিন এটেণ্ডেণ্টৰ বাবে কেণ্ডিডেটজনে কিমান সোনকালে প্ৰিপেৰেশ্যনবোৰ কৰিব পাৰে খাদ্যবোৰৰ, বা কিমান সোনকালে মানুহক চাহ কফি দিব পাৰে বা কিমান সোনকালে স্নেক্স দিব পাৰে, চ' সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ এইটো চিলেকশ্যন প্ৰচেছ হ'ব। আৰু এইটো কেণ্টিন এটেণ্ডেণ্টটোৰ এক্সামিনেশ্যনটো হ'ব ২ ডিচেম্বৰ ২০১৯। মালি পোষ্টটোৰ বাবে কেণ্ডিডেটসকলে যিকোনো প্লেণ্টেশ্যন বা গাৰ্ডেনবোৰ কেনেকুৱা হৈ আছে, কেনেকুৱা টাইপৰ আপোনালোকে ভালকৈ ৰাখিছে নাই তাৰ ওপৰত চাই মালি পোষ্টটোৰ বাবে আপোনালোকে এপ্লিকেবল হ'ব। চ' গোটেইবিলাকৰে এক্সামিনেশ্যনৰ লাষ্ট ডেট হৈছে ২ ডিচেম্বৰ ২০১৯, আৰু ৰাতিপুৱা ৮ বজাত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব আৰু ৯ বজাৰ পৰা এক্সামিনেশ্যন আৰম্ভ হ'ব। ওপৰত যেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যনবোৰ বিচাৰিছে আপোনালোকে গোটেই কোৱালিফিকেশ্যনবোৰৰ চাৰ্টিফিকেটসমূহ লৈ আহিব লাগিব লগত। আৰু আপোনালোকে যদি ন'টিফিকেশ্যনটো চাব বিচাৰে তেন্তে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ, আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লগবোৰৰ সৈতে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু শেষত এটা ভিডিঅ'টো লাইক কৰি দিব। চ' ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম।